মানে কেম্পত আহি গধূলি বেলা মানে এনেকুৱা মনটো বেয়া লাগি গ'ল মানে মোবাইলবিলাক জমা লৈ আছে ইয়াত মোবাইল বোলে এতিয়া ইউজ কৰিব নিদিয়ে চ' মোৰো মোবাইলটো জমা দি লওঁ ৰ'ব আৰু কেইদিনমান পিছত আপোনালোকক লগ পাই আছোঁ মোবাইলটো লৈ ল'ম পিছত A few days later. চাওক কেম্পত আহি এই ৰাতিপুৱা 3টা বজাতে উঠিব লগা হৈছে চাওক এইফালে তামাম একদম মৰি চৰি একদম ৰুমটো বজাই 4 কেজিমান মহন্ত সেইফালে দুৰ্লভ আছে মহৰ কামাৰত মহ মাৰি আৰু ই আমাৰ ৰাতি হাগা লাগা দা A few moments later. মানে গাইজ 6 দিনমান পিছতহে মানে কি মোবাইলটো পালোঁ মানে ইমান দিন মোবাইলটো নাছিল মানে কেনেকুৱা যে লাগিছিল মনটো একদম বেয়া মোবাইলটো নহ'লে মানে কি থাকিবই নোৱাৰোঁ আৰু এইফালে মহন্ত আছে ইফালে দুৰ্লভ আছে ইফালে চৰকাৰ আছে মানে সিহঁতে আছে আৰু বাগৰটি উপায়টো নাই মানে এতিয়া সময় হৈছে আপোনাৰ 7টা আৰু এতিয়া মানে ব্ৰেকফাষ্টৰ টাইম ৰাতিপুৱা 5টাত যাব লাগে আৰু 5টাৰ পৰা 6:30 মানকলৈকে হয় প্ৰায় 6:30 7টা মানকলৈকে হয় তাৰপিছত মানে কি ব্ৰেকফাষ্ট কৰিবৰ বাবে এৰি দিয়ে তাৰপিছত আৰু ব্ৰেকফাষ্ট কৰি আৰু ক্লাছ হয় আৰু আজি হ'ল ডে 8 আৰু আজি গৈ আছোঁ ফায়াৰিং কৰিবলৈ মানে ফায়াৰিং আছিল আৰু আজি ফাইনেল ৰাউণ্ড আৰু তাত চিলেকশ্যন হৈ গ'লোঁ আৰু আজি গৈ আছোঁ ফায়াৰিং দেখাব পাৰোঁ না নোৱাৰোঁ নাজানো কিন্তু যাম আৰু মানে গাইজ মোবাইলটো যেতিয়া জমা দিছিলোঁ তাৰ দুদিনমান পিছতে মানে কি ফায়াৰিং হৈছিলে আৰু সেই ফায়াৰিঙত ভাল মানে পইণ্ট পাইছিলোঁ সেইবাবে মই চিলেকশ্যন হৈ গ'ল ইয়াত একদম মানে মোবাইল চোবাইল ইউজ কৰিব নিদিয়ে সেইবাবে ভিডিঅ' চিডিঅ' কৰিব পৰা নাই আৰু আজি আছে কালচাৰেল প্ৰগ্ৰেম আৰু কালচাৰেল প্ৰগ্ৰেমৰ বাবে এইবিলাক ফুলদানিবিলাক মানে থব দিছে লাইব্ৰেৰীত আৰু ইয়াৰ পৰা মোটামুটি 400 মিটাৰমান হ'ব চাগে 400-500 মিটাৰ হ'ব চাগে তাত গৈ থবলৈ গৈ আছোঁ তাৰপিছত ফায়াৰিঙত যাম আপোনালোকে দেখাব গাইজ চাওক মাছ আহিছোঁ চাওক এইটো লাইব্ৰেৰী গৌৰীপুৰ পাব্লিক লাইব্ৰেৰীত আছোঁ আৰু ইয়াতে ফুলৰ টাববিলাক থৈ দিলোঁ আৰু এতিয়া আমাৰ কি চলি আছে ফটো উঠাব না কি কয় দেয়া আৰু নতুন ট্ৰেইন লগ পাই গ'লোঁ গাইজ দেয়া দিয়ক গাড়ী দেয়া তো গাইজ বিশ্বকৰ্মা হোৱা চিন্তি উঠি ল'লোঁ দিয়ক গাড়ীত আৰু এতিয়া গৈ আছোঁ ফায়াৰিঙৰ মেইন লক্ষ্যস্থানলৈ আৰু তাত গৈ মানে কি পাৰফৰ্মেঞ্চ দেখাব পাৰোঁ ভগৱানে জানে আৰু এতিয়া যিমান পাৰোঁ চেষ্টা কৰিম ভালকৈ মাৰিবলৈ আৰু এতিয়া বলক আৰু গাইজ এনেকৈ ফূৰ্তি কৰি এনজয় কৰি আমি সকলোৱে গৈ আছোঁ মানে চিলেকশ্যন হোৱা 17জন চলি আমি এতিয়া গৈ আছোঁ ফায়াৰিং কৰিবলৈ कुछ नहीं किया शुक्रिया तुम्हारे प्यार का मरा है दोस्तों ये दिल तुम्हारे प्यार का मरा है दोस्तों মানে গাইজ গাড়ীটো বহুত বেছি হাল্লা হৈ আছে সেইবাবে ভইচ অভাৰ কৰিব লগা হ'ল
কিন্তু মানে আমি অলপমান গ'লে পামেই আৰু মেইন লক্ষ্যস্থান। কিন্তু মানে এই প্লেচটো চাওকচোন আপোনালোকে, প্লেচটো চাই মানে এনেকুৱা লাগিছে মই ইয়াতে থাকি যাওঁ নেকি। মানে বহুত বেছি ধুনীয়া লাগিছে দেই। আমাৰ সেইফালে যদি এনেকুৱা থাকিলেহেঁতেন কি মানে কৰিলোহেঁতেন, বহুত বেছি ভাল লাগিছে। মানে গাইছ আহি পালোঁ, মানে ইয়াততো আৰু কথা ক'ব নোৱাৰোঁ, মানে কি ক'ম উপায় নাই। আৰু ইয়াততো ভিডিঅ' বনাবলৈ নিদিয়ে, তথাপিও আপোনালোকৰ কাৰণে মানে অলপমান মানে সুধি লৈছোঁ আৰু এতিয়া অলপমান ক্লিপ দেখাম চাই লওক। আৰু এইফালে চাওক, এইফালে আমাক দি দিলে, মানে মোৰ মোবাইলটো ফ্ৰেণ্ড এজনক দি দিছোঁ। আৰু এই যে শেষৰটো দেখিছে লাষ্টৰ, একদম হেলমেট পিন্ধি যে থকাটো দেখিছে, সেইজন মই। আৰু ইয়াৰ এনেকৈ আমাক মানে কি ফায়াৰিং কৰিবলৈ দিয়া হৈছে। আৰু এইবিলাকতো মই ইমান দেখাই থাকিব নোৱাৰিম আপোনালোকক, চ' তাৰ বাবে ক্ষমা কৰিব। যিহেতু পাৰ্মিশ্যন নাই এইবিলাক দেখাওঁ, সেইবাবে মানে দেখাব নোৱাৰিম। মানে যিমান পাৰোঁ পাৰ্মিশ্যন লৈ এইখিনি আপোনালোকক দেখালোঁ। চাওক মানে এনেকৈ ফায়াৰিং হ'ল আমাৰ, আৰু এনেকৈ কম্পিটিশ্যনটো সমাপ্ত হ'ল। আৰু এতিয়া বৰষুণ আহিল বহুত ডাঙৰ, আৰু সেইবাবে এতিয়া বস্তুবিলাক ল'ব লাগে আৰু এতিয়া আমি যাব লাগিব। আৰু এই যে বক্সটোত দেখিছে, এইবিলাক হৈছে এমো, আৰু এই হাথিয়াৰবিলাক নি থ'ব দিছে মানে মেইন অফিচত। আৰু হাথিয়াৰবিলাক লৈ গৈ থকা হৈছে, আৰু এতিয়া মোকো কিবা ল'বলৈ দিছে, মই লৈ গৈ আছোঁ বলক। তো লাহেকৈ এনেকৈ আমাৰ মানে কি আজিৰ দিনটো সমাপ্ত হোৱা যেনে হ'ল। মানে কি ফায়াৰিং সম্পূৰ্ণ কমপ্লিট, ফায়াৰিং হৈ গ'ল। আৰু এনেকৈ চিলেকশ্যনো হ'ল, মানে মই প্ৰাইজ নাপালোঁ, মোৰ পইণ্ট কমি গ'ল। আৰু দুজন প্ৰাইজ পালে, এজন ফাৰ্ষ্ট এজন ছেকেণ্ড। চ' এনেকৈ হৈ গ'ল চিলেকশ্যন। আৰু এতিয়া যাই আছোঁ মেইন কেম্পত, আৰু ইয়াৰ পৰা এতিয়া যাব লাগে বলক। মানে গাইজ যিখিনি দেখাব পাৰিছোঁ সেইখিনিহে দেখাইছোঁ দিয়ক। মানে বহুত ভাল লাগিছিল আমাৰ তাতে গৈ, মানে সেইবিলাক ইমান দেখাবলৈ নোৱাৰিলোঁ কাৰণ পাৰ্মিশ্যন নাই। যদি পাৰ্মিশ্যন থাকিলেহেঁতেন মই নিশ্চয় বনালোহেঁতেন, কিন্তু পাৰ্মিশ্যন একদমেই নাই। সেইবাবে মানে আপোনালোকক সেইটো ফিলিং দিব নোৱাৰিলোঁ, মই যিটো ফিলিং পাইছোঁ আৰু। চ' গাইজ এতিয়া কেম্পত গৈ পামেই আৰু এতিয়া আছে কালচাৰেল প্ৰগ্ৰেম 4 বজাত ডাইৰেক্ট গৈ তাতে একদম আপোনালোকক কালচাৰেল প্ৰগ্ৰেমত লগ পাম। আপোনালোকে একদম গৈ মানে এতিয়া চাওক কালচাৰেল প্ৰগ্ৰেম। 5 minutes later.
গাইজ বহুতে কমেণ্ট দিব পাৰে যে ডেন্স কৰা ভিডিঅ'বিলাকত কিয় মাতটো এনেকুৱা হৈছে ফাল্টু যেন হৈছে, কিন্তু উপায় নাই গাইজ, মানে কপিৰাইট তোৰ বাবে মানে এনেকুৱা কৰিব লগা হ'ল। চ' কোনো যাতে বেয়া নাপায়, মানে ভইচটো চেঞ্জ কৰি দিব লগা হৈ গৈছে কপিৰাইট ক্লেইমৰ বাবে, সেইবাবে মানে ভইচটো চেঞ্জ কৰি দিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভিডিঅ'টো ভাল লাগিছে অলপ হ'লেও লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। গোটেই কাষতে থকা ঘণ্টি বটনটো অল কৰি দিব বুলি মই আশা কৰিলোঁ। লগতে ইনষ্টাত যদি ফ'ল' কৰা নাই, ইনষ্টাত ফ'ল' কৰিবলৈ একদমেই নাপাহৰিব, ডেছক্ৰিপশ্যনত লিংক আছে। আৰু অতি সোনকালে এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আপোনালোকক বাই বাই। আৰু ছাবস্ক্ৰাইব কৰি উঠি ঘণ্টি বটনটো টিপি কিন্তু একদমেই অল কৰি দিব দেই গাইজ, মানে অতি সোনকালে 2K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'বলৈ 150 ছাবস্ক্ৰাইবাৰ লাগে। তো জল্দি জল্দি যা কৰোঁ, ছাবস্ক্ৰাইবটো কৰি দিয়ক। তো আজিলৈ মানে বাই বাই।